পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ আমি দেখা নাই। এটা আজি তেখেতে UPPLৰ প্ৰেচিডেণ্ট, তেখেতে BTCৰ চিফো হৈ গ'ল, আৰু বৰ্তমান তেখেতে BTCৰ MCLA হয়, তেখেতে এতিয়া ৰাজ্যসভাৰ সাংসদো হয়, তেখেতে এইবাৰ আকৌ মানে MLA খেলি পেলাই মিনিষ্টাৰ হোৱাৰো সপোন দেখা পাইছে। কিমান গাদী ল'বি, পাৱাৰ হাংগাৰ, ক্ষমতা ল'বি, কিমান মিছলীয়া। পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ আমি দেখা নাই। NDAৰ প্ৰাৰ্থী গড়েশ্বৰ সমষ্টিত বিপুল ভোটত জয়যুক্ত হ'ব ভিক্টৰ কুমাৰ দাস। আমি BTCত 15টা সমষ্টি আছে, 15টা সমষ্টিত আমাৰ NDA হিচাপে আমি BPFে 11খন আসনত প্ৰতিনিধিত্ব কৰিছোঁ আৰু BJP 4টা সিটত প্ৰতিনিধিত্ব কৰা হৈছে। গতিকে 15টা সিটত 15টাই আমাৰ NDA প্ৰাৰ্থীবিলাকক আমি মানে জিকাই নিম আৰু অসমত আমি এইবাৰ শক্তিশালী ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ গঠন কৰিম। মিছলীয়া যেতিয়া এপছুৰ আন্দোলন কৰি আছিল, তেখেত প্ৰেচিডেণ্ট আছিল, তেতিয়া ডাঙৰ ডাঙৰ লেকচাৰ দিছিলে, যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰিয়েই থাকিম বুলি কৈছিল। ছেপাৰেট ষ্টেট বড়োলেণ্ড ক'ত গ'ল? প্ৰমোদ বড়োক সুধিছোঁ, ছেপাৰেট ষ্টেট বড়োলেণ্ড ক'ত গ'ল? তেখেতে চাইনেই নিদিম বুলি কৈছিলে ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপালে। আৰু তেখেতে কৈছিলে কি BTCৰ চিফ, BTCৰ ডেপুটি চিফ, EM, MCLA, MLA, MP হোৱাৰ কোনো সপোন নাই বুলি কৈছিল, কোনো সপোনেই নাই বুলি কৈছিল। কিন্তু আজি তেখেতে UPPLৰ প্ৰেচিডেণ্ট, তেখেতে BTCৰ চিফো হৈ গ'ল, আৰু বৰ্তমান তেখেতে BTCৰ MCLA হয়, তেখেতে এতিয়া ৰাজ্যসভাৰ সাংসদো হয়, তেখেতে এইবাৰ আকৌ মানে MLA খেলি পেলাই মিনিষ্টাৰ হোৱাৰো সপোন দেখা পাইছে। কিমান গাদী ল'বি, পাৱাৰ হাংগাৰ, ক্ষমতা ল'বি, কিমান মিছলীয়া। পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ আমি দেখা নাই। তেখেতে 5 বছৰ BTCখন শাসন কৰিলে, একো নাই, উন্নয়ন নাই। ভিজন মিছনৰ কথা কয়, ডাঙৰ ডাঙৰ লেকচাৰ গল ফুলাই কথা কয়, গাহৰি মিছন, ক'ৰবাত ছাগলী মিছন, ক'ৰবাত মুৰ্গী মিছন, কিবা কিবি মিছন, গোটেইখিনি মিছন, টকা খাৱাৰ মিছন, একো নাই, উন্নয়ন নাই। টেঙা আম বজাৰত এবাৰেই বিক্ৰী হয়। প্ৰমোদ বড়োৰ ডাঙৰীয়াৰ যিটো ট্ৰেক্টৰ পাল্টিছে, এইবাৰ নিৰ্বাচনত শূন্য হ'ব। এইবাৰ বিধানসভা নিৰ্বাচনত UPPL দলে মানে ইয়াত মানে ৰিজাল্ট পাব 0। এইবিলাক অসম চৰকাৰে বনাইছে, প্ৰমোদ বড়োৱে কৰিব পাৰে। ভিক্টৰ দাসে মানে 1 লাখ ভোট অধিক লৈ, 1 লাখতকৈ অধিক ভোট লৈ পেলাই জিকিব। UPPL লাষ্টত থাকিব।